खुलुमबाय बड'लेण्ड टक्स नायगिरि साफ्रोमखौबो बरायबाय। स्टुडिय'आव दङ आं जुनास बसुमतारी। आंजों लोगोसे दङ स्टुडिय'आव जोनोमनिफ्रायनो मेगन नुयै आरो मेगन गैयै सासे लाइमोन। बिथाङा मेगन गैयाब्लाबो माबायदि मबाइल सलायो, माबायदि थाबायो आरो माबायदि खामानि मावो जों बेखौ मिथिनो नाजानि बिथांनिफ्राय। प्रथमे আপোনাক নমস্কাৰ জনাইছোঁ। হয় নমস্কাৰ, মোৰ নাম শ্ৰী কিৰণ মিজাৰ আৰু মই শান্তিপুৰৰ নিবাসী। শান্তিপুৰ যিটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ অন্তৰ্গত আমাৰ 1 নম্বৰ পূব খৈৰাবাৰী বুলিও কোৱা যায়। তো আৰু মোৰ নিজৰ ঘৰত বুলি ক'লে মোৰ মা আছে, দেউতা প্লাছ মোৰ এজনী ভণ্টি আছে। আপুনি সৰুৰ পৰাই অন্ধ বুলি আমি শুনিছোঁ। হয়, মই একচুৱেলি জন্মৰ পৰাই অন্ধ। আচলতে মোৰ মাজতে প্ৰথম 6 মাহত গমেই পোৱা নাছিল যে মই অন্ধ বুলি। পিছত তেখেতে মোক মানে কিবা এটা খেলিবলৈ খেলা বস্তু মোৰ ওচৰত যেতিয়া ৰাখি দিছিল আৰু মই সেই দূৰত ৰাখি দিয়া বস্তুৰ প্ৰতি কোনো ৰিয়েকশ্যন নকৰাত তেখেতসকলে মোক মেডিকেলত নিলে আৰু মেডিকেলত 14 দিনৰ কণ্টিনিউৱাছ ট্ৰায়েলৰ পাছত ডক্টৰে কমপ্লিট ব্লাইণ্ড বুলি ডিক্লেয়াৰ কৰিলে। হয়, আপুনি জন্মৰ পৰাই অন্ধ। নেদেখাকৈ বহুত কামবিলাক কৰে বুলি আমি শুনিছোঁ। আপুনি লিখা পঢ়াও আছে আৰু আপুনি কিমানলৈকে পঢ়িছে এইটো সম্পূৰ্ণকৈ জনালে ভাল হ'ব। মানে দেখা নোপোৱাকৈও বহুখিনি কাম, মানে কিছুমান কাম দেখা নোপোৱাকৈও কৰিবলৈ পৰা যায়, কিন্তু আৰু কিছুমান কাম এনেকুৱা থাকে যিবিলাকত দেখা পোৱা মানুহৰ বিশেষ হেল্প লাগে। ফৰ এক্সাম্পল, এতিয়া আপোনালোকে ভিডিঅ' বনাই আছে, তো ভিডিঅ' বনোৱা টাইমততো মই অকলে ভিডিঅ' বনাব নোৱাৰিম, কাৰণ তাত এটা দেখা পোৱা মানুহৰ হেল্প লাগিব। কিন্তু কিছুমান কাম এতিয়া ফৰ এক্সাম্পল মোবাইল চলোৱা, তো মোবাইল চলোৱাৰ কাৰণেও আগতে দেখা পোৱা মানুহৰ হেল্প লাগিছিল। এতিয়া টেকন'লজিবিলাক আগবাঢ়ি আহিছে, প্লাছ এণ্ড্ৰইড হওক বা আইফোন, সিহঁতে নিজৰ নিজৰ টেকন'লজি বনাই লৈছে। তো আমাৰ কাৰণেও বিশেষ কিছুমান এপ্লিকেশ্যন থাকে, গুগলতো টকবেক থাকে। তো সেইমতে আমি ফোন চলাওঁ। আৰু লিখা পঢ়াৰ কথাটো ক'বলৈ গ'লে আমাৰতো ব্ৰেইল ছিষ্টেম হয়। আমি লুই ব্ৰেইলৰ কথা পঢ়িছিল চাগে আপোনালোকে। তো 6টা ডটেৰে মানে আখৰবিলাক ডিজাইন কৰা, সেইটো এটা বেলেগ ডিজাইন থাকে। শ্লেট থাকে, মানে এটা ব্ৰেইল শ্লেট বুলি কয়, সেইটো এটা বেলেগ ডিজাইন কৰি বনোৱা বস্তু হয়। সেইটো মানে য'তে ত'তে পোৱা নাযায়, মানে এমাজনবিলাকত সেইটো অৰ্ডাৰ কৰিলে চাগে পাব। ব্ৰেইল কিট বুলি ক'লে বস্তুবিলাক পোৱা যায়। আৰু এইটো যেনেকা নৰ্মেলবিলাক পেন পেপাৰত লিখে তেনেকুৱাই আমাৰো, কিন্তু এইটো অলপ ডিফাৰেণ্ট হয়। কিমানলৈকে পঢ়িলে আপুনি এতিয়া জনাব নেকি? পোনপ্ৰথমে মোৰ স্কুল লাইফ আৰম্ভ হৈছিল 2003 চনত। তেতিয়া মই বহুত সৰু আছিলোঁ, একো নেজানো। প্লাছ মোৰ নিচিনা মানুহ মানে নাই নিচিনাই লাগিছিল, মানে মোক অকলশৰীয়া নিচিনা অনুভৱ হৈছিল। কিন্তু যেতিয়া মই 2003 ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ সহায়ত, তেতিয়া আমাৰ বিদ্যুৎ ছাৰ বিলাক আছিল, তেখেতসকলৰ সৌজন্যত বা তেখেতসকলৰ উদ্যোগত মই ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ থ্ৰু পঢ়িবলৈ পাইছিলোঁ এখন স্পেচিয়েল ব্লাইণ্ড স্কুলত, জ্যোতি নিকেতন স্কুল ফৰ দ্য ব্লাইণ্ড। এইটো 7 গাঁৱত আছে, নাৰেংগী 7 গাঁও। তো তাত মই ক্লাছ 5লৈকে পঢ়িলোঁ। ষ্টাৰ্টিং 2-3 বছৰতো মই একো নোৱাৰিছিলোঁ। টিচাৰ্ছসকলে, নানসকলে বহুত পেচেঞ্চ দেখুৱালে মোৰ প্ৰতি, আৰু বহুত ট্ৰাই কৰি মোক পিছত যেতিয়া মই 2005ৰ পৰা কণ্টিনিউৱাছ প্ৰমোশ্যন পাবলৈ ধৰিলোঁ, তেতিয়া মোক সকলোৱে এপ্ৰিচিয়েট কৰিলে। আৰু মই 2012লৈকে তাতে থাকিলোঁ, ক্লাছ 5। 12ৰ পৰা ক্লাছ 6 মই মনফৰ্ট হায়াৰ ছেকেণ্ডেৰী ইনক্লুজিভ এডুকেশ্যনেল কমপ্লেক্সত পঢ়িছিলোঁ, খানাপাৰা। তাতে মই 12লৈকে পঢ়িলোঁ। তাত দেখা পোৱা নেদেখা পোৱা, ডেফ এণ্ড ডাম, কথা পাতিব পৰা নোৱাৰা সকলোৱে মিলি ফালে এটা ইনক্লুজিভ ছ'চাইটি, মানে মিলা মিছাকৈ আমি একেলগে থাকিলোঁ। তাত আমি ব্ৰেইলৰ কথা সিহঁতক বুজালোঁ, যথেষ্টখিনি সহায়ো পালোঁ। আৰু 6ৰ পৰা 12লৈকে মই তাতে কৰিলোঁ। তাৰপিছত মই কটন কলেজত 1-2 বছৰৰ ব্ৰেকৰ পিছত মই সাহসেৰে মানে এটা সাহস কৰিছিলোঁ, কিন্তু ঘৰৰ পৰিৱেশ ইমানে বেয়া হৈ গ'ল যে
মানে মই গিভ আপ কৰিব লগা হ'ল। ক্লাছ 12 পাওঁতে হাফ ইয়াৰলি দিয়াৰ আগতে মানে ঘৰৰ পৰিৱেশ বেয়া হ'বলৈ ধৰিলে। জবৰ কাৰণে কিবা এপ্লাই কৰিছে নেকি? জবৰ কাৰণে মই বিশেষ এপ্লাই কৰা নাই, কাৰণ আমাৰ জানে আপোনালোকে যে আমাৰতো ৰুৰেল এৰিয়াত কি হয়, মানে জব এপ্লাই কৰিবৰ কাৰণে এক্সাম দিব লাগে। এক্সাম দিলে তো ষ্টাডি কৰিব লাগিব। তো ষ্টাডিটোতো মই যেনে তেনে মেনেজ কৰি ল'ম PDF বিলাক দি, কিন্তু লিখা সময়ত স্ক্ৰাইব নাপায়। স্ক্ৰাইব বাহিৰৰ পৰা আনিব লাগে, গুৱাহাটীৰ পৰা আনিব লাগে। তো সেইটোৰ কাৰণে পেৰেণ্টছে হওক বা ৰিলেটিভছবোৰে হওক মানে ইমান ছাপৰ্ট কৰিব নোৱাৰে, সিহঁতৰ নিজৰ নিজৰ প্ৰব্লেম থাকে। এতিয়া আমাৰ ঘৰতে কওক, মোৰ ভণ্টি এজন মাল্টি ডিচেবল্ড হয়, দেখা নাপায়, প্লাছ তেখেতৰ কিবা এটা মানে মেণ্টেল ডিচেবিলিটিও আছে। তো তাইকে কেয়াৰ কৰিবৰ কাৰণে 24/7 মানুহ লাগে। প্লাছ মাও পাৰ্চিয়েলি পেৰালাইজড হয়, এক চাইড ভালকৈ নচলে। তো দেউতা অকলে চলাই আছে ঘৰখন। তো পিছত থাকি গ'লোঁ মই। এতিয়া ইমানখিনি হোৱাৰ পিছতো দেউতাই মোক অকলে ট্ৰাভেল কৰিব নিদিব বা তেনেকুৱা কিবা নহয়। তো মোৰ মানে মানুহ নোপোৱাৰ কাৰণে এইটো এটা প্ৰব্লেম হৈ গ'ল যে এক্সাম দিব নোৱাৰোঁ। হ'লেও পঢ়িবতো পাৰিম কিবা এটা কৰি, কিন্তু স্ক্ৰাইব লাগিব, বাহিৰৰ পৰা খুজিব লাগিব। তো সেইটোৰ কাৰণে এপ্লাই কৰিব পৰা নাই বৰ্তমানলৈকে। চৰকাৰৰ পৰা কিবা অনুদান পাইছিলে নেকি? অনুদান নোপোৱা নহয়, কিন্তু বহুত মিনিমাম বুলি ক'ব লাগিব। সেইটো চৰকাৰৰ মেবি চৰকাৰে এৱেৰ নাছিলে মোৰ বিষয়ে। আৰু গাঁৱৰ VC/DC চেয়াৰমেনবিলাকৰো তেহেঁতৰ নিজৰ নিজৰ ৰেছপনচিবিলিটি থাকে। তে চাগে ৰেছপনচিবিলিটি ইমানেই হৈ গ'ল যে মোৰ প্ৰতি ইমান ধ্যান দিব নোৱাৰিলে। তো মই সিহঁতক ব্লেম কৰিবলৈ নাযাওঁ, কাৰণ তেখেতে নিজৰ কামবিলাক কৰিয়ে গৈ আছিল। কিন্তু এই আৰু অলপ চলপ পাইছোঁ, নোপোৱাও নহয়। বাট প্ৰায়ভাগ এক্সপেঞ্চেছবিলাক যেতিয়া ৱৰ্ল্ড ভিজন ইণ্ডিয়া আছিলে, তেতিয়া ৱৰ্ল্ড ভিজন ইণ্ডিয়াই মোক 12লৈকে যেনে তেনে পঢ়ালে। তেতিয়ালৈকে চৰকাৰী চেণ্ট্ৰেল গভমেণ্টৰতো পাইছোঁ, কাৰণ সেইটো আপোনাৰ স্কুলৰ তৰফৰ পৰা কিবা কিবি ৰিপৰ্ট পঠাই থকা হয়। সেই বাবদ পাইছিলোঁ। UPPL চৰকাৰ অহাৰ পিছত এইটো দীনদয়ালৰ যিটো পেঞ্চন সেইটো পাই আছিলোঁ, এইটো পাই আছোঁ বৰ্তমান। অসুবিধা কেনেকুৱা হয়? বিশেষ ঢেৰ অসুবিধা হয়, কাৰণ গাঁৱততো অসুবিধা হয়ে। ওচৰা ওচৰিবিলাক মানে ওচৰা ওচৰি এৰিয়াবিলাক ইমান ডিফিকাল্ট নহয়, কিন্তু এইফালে ৰোড ছাইডত যোৱা এইবিলাকত অলপ প্ৰব্লেম হয়, কাৰণ ইয়াৰ মানুহবিলাক ইমান এৱেৰ নহয়। जों मिथिनो मोनबाय बिथाङा गासैबो खामानिखौ मेगन नुवाब्लाबो मावनो हायो। আপুনি যে মোৰ লগত মেছেজ খেলে এইটো কেনেকুৱা? এইটো আপোনাৰ মই আগতে কৈছিলোঁ, আজিকালিতো টেকন'লজি বহুত এডভান্স হৈ গৈছে। তো 21st century আপোনালোকে জানে টেকন'লজিৰ কাৰণে মানে বহুত বিখ্যাত হয়। তো আমাৰ কাৰণেও এণ্ড্ৰইডে টেকন'লজি বনাইছে, টকবেক বুলি কয়। সেইটো চব ফোনতে থাকে। ফোন যদি কৈ দিয়ে গোটেইখিনি, আপুনি ফোন চলাই, মেছেজিং, অ'পেন এপ ড্ৰৱাৰ এনেকৈ কৈ দিয়ে। তো সেনেকৈ কৈ দিলে মানে আমি ফোনটো চলাব পাৰোঁ অতি সহজে। ভাল লাগিল আপোনাক লগ পাই পেলাই। এতিয়া আমাৰ ষ্টুডিঅ'ত অহাৰ কাৰণে বিশেষ ধন্যবাদ থাকিল। আপুনি মোক আজি এই ষ্টুডিঅ'লৈ আমন্ত্ৰিত কৰিলে, তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু আশা কৰোঁ যোনে যোনে এই ভিডিঅ' চাব মানে কিবা এটা পজিটিভ কমেণ্ট দিব, আৰু মোক যিদৰে সহায় কৰিব পাৰে আপোনালোকে কৰি যাব বুলি মই আশা কৰিলোঁ।